নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম 10লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক এটা মোবাইলত দুটাকৈ ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো মই আজি দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা বিশেষ অনুৰোধ জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলৰ ইউটিউব চেনেলটো অ'পেন কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো ইউটিউব চেনেলৰ যিটো লগো আছে ওপৰত, এইটো ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সামনত এটা বেলেগ পেজ অ'পেন হৈ যাব। ইয়াতে আপোনাৰ আছে সুইচড একাউণ্ট, ইয়াতে আপোনালোকে ক্লিক কৰিব। এতিয়া আপোনালোকৰ মোবাইলত যিমানকেইটা ইমেইল আইডি বনোৱা আছে গোটেইকেইটা ইমেইল আইডি ইয়াতে শ্ব' কৰিব। আপোনালোকে কোনটো ইমেইল আইডিত আপোনালোকৰ নতুন ইউটিউব চেনেলটো বনাব বিচাৰিছে সেই ইমেইল আইডিটোত আপোনালোকে ক্লিক কৰিব। মই চিম্পলি এইটোত ক্লিক কৰি দিম। এটা বেলেগ পেজ অ'পেন হৈ আহিছে আপোনালোকৰ সামনত। এই পেজটোৰ আপোনাৰ যিটো ওপৰত আপোনাৰ লগো আছে ইয়াত আকৌ ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে তাৰপিছত আপোনালোকে ইয়ৰ চেনেল ইয়াতে আপোনালোকে ক্লিক কৰক। আপোনালোকে চেনেলৰ নামটো যি ৰাখিব বিচাৰিছে আপোনালোকে ইয়াতে ৰাখিব পাৰে। মই মোৰ চেনেলৰ নামটো ৰাখি আছোঁ। এক মিনিট। টেক আছাম 10 লিখি পেলাই আপোনালোকে তলৰ যিটো ক্ৰিয়েট চেনেল আছে তাত আপোনালোকে ক্লিক কৰক। ক্ৰিয়েট চেনেল তাত আপোনালোকে ক্লিক কৰক। এইটোত ক্লিক কৰক। আপোনালোকে দেখিবলৈ পাইছে মোৰ চেনেলটো বনি গৈছে। ইয়াত আপোনালোকে চাওক, মোৰ চেনেলৰ যিটো নাম মই ৰাখিছিলোঁ এই নামটো ইয়াতে আহি গ'ল, টেক আছাম 10। আপোনালোকে এতিয়া ইয়াত যিকোনো ভিডিঅ' আপোনালোকে আপলোড দিব পাৰে। এতিয়া হোম, ভিডিঅ', প্লেলিষ্ট, চেনেল, এবাউট আপোনালোকে এতিয়া ভিডিঅ' ইয়াত আপলোড দিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ দোস্তো, জয় হিন্দ।